চাবোন আছে জিল মিলাই এইবাৰ এখন সিখনত মিলে এইবাৰ এখন সিখনত মিলে এইবাৰ চলে আঙুলিৰ 215 নং চত্ৰা প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস উদযাপন ছাত্ৰ ছাত্ৰীৰ মনোমোহা নৃত্যই মোহিলে সকলোকে নলবাৰী জিলাৰ বৰিগুগ বনবাস শিক্ষাখণ্ডৰ অন্তৰ্গত 215 নং চত্ৰা প্ৰাথমিক বিদ্যালয়ত কালি শিশু দিৱস উলাহ মালহেৰে উদযাপন কৰা হয় চত্ৰা প্ৰাথমিক বিদ্যালয় আৰু থানুৰাম প্ৰাথমিক বিদ্যালয়ৰ যুটীয়া উদ্যোগত এই শিশু দিৱস উদযাপন কৰা হয় এই উপলক্ষে পুৱাৰ ভাগত পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে চত্ৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিচিত্ৰা বৰুৱাই মাল্যাৰ্পণ কৰে থানুৰাম প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মেছেৰ আলীয়ে তাৰ পিছত শিশু দিৱসৰ তাৎপৰ্য আৰু জৱাহৰলাল নেহৰুৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত বক্তৃতা আগবঢ়াই বৰিগুগ বনবাস শিক্ষাখণ্ডৰ সমল ব্যক্তি সুভাষ বৰ্মন আৰু খণ্ড সমল কেন্দ্ৰৰ সমন্বয়ক কংকন বেজবৰুৱাই সাংবাদিক ৰবীন্দ্ৰনাথ কলিতাৰ উপস্থিতিত ছাত্ৰ ছাত্ৰীসকলক ৰসাল সাধুকথাৰে আপ্লুত কৰে কৃষক জিতেন কলিতাই ইয়াৰ পিছতে দুয়োখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন গীত নৃত্য বক্তৃতা ভংগীমা আদি পৰিৱেশন কৰি উপস্থিত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকাক মোহিত কৰে আজি আমাৰ 215 নম্বৰ চত্ৰা প্ৰাথমিক বিদ্যালয়ত ৰাতিপুৱা 9 বজাৰ পৰা আমাৰ বন্ধু বিদ্যালয় থানুৰাম প্ৰাথমিক বিদ্যালয়ৰ লগত জড়িত হৈ আমি একেলগে শিশু দিৱস উদযাপন কৰিছোঁ আৰু আজিৰ এই শিশু দিৱসত আমি ল'ৰা ছোৱালীবিলাকৰ প্ৰথমতে আমি জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন মাল্যাৰ্পণ কৰি জৱাহৰলাল নেহৰুৰ বিষয়ে ল'ৰা ছোৱালীয়ে বক্তব্য আগবঢ়াইছে তেওঁলোকৰ যি প্ৰতিভা গীত নৃত্য এইবিলাক তেওঁলোকে পৰিৱেশন কৰিছে আৰু আমি আজি এই সুন্দৰ দিনটোতে আমাৰ বিদ্যালয়ৰ পৰা যিসকলে 2019 বৰ্ষত বৃত্তি লাভ কৰিছিল সেই বৃত্তি লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক আমাৰ এই বিদ্যালয়ত আজি আমি তেওঁলোকে যি চাৰ্টিফিকেট আৰু চেক পাইছে সেইখিনি আমি প্ৰদান কৰিছোঁ আৰু এনেদৰে আমি প্ৰতি বছৰে শিশু দিৱস উদযাপন কৰি আহিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি প্ৰতিভা সেইখিনি বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছোঁ কগ্ৰাবাৰ ৰিপৰ্ট VV নিউজ